সকল খসমিতা আসাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুদিন হ'ল আপোনালোকৰ মাজলৈ মই ভিডিঅ' লৈ অহা নাই, গতিকে আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। ভ্লগ বুলিবলৈ বিশেষ একো নাই, খতৰা সত্ৰলৈ যাম, আপোনালোকক তাকে দেখুৱাম। আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাব আৰু চাই থাকিব বুলি আশা কৰিলোঁ। লগতে মই জানো খতৰা সত্ৰ সকলোৱে দেখিছে বা সকলো আহি পাইছে, আৰু যিসকলে আহিম বুলিও আহিব পৰা নাই তেওঁলোকে হয়তো মোৰ ভিডিঅ'ৰ যোগেদিয়ে মন্দিৰটো চাব পাৰিব, আৰু গতিকে ভিডিঅ'টো চাই থাকিব। আমি ঘৰৰ পৰা ওলাইছোঁ, মানে মামাহঁতৰ ঘৰৰ পৰা মন্দিৰত যাবলৈ ওলাই আছোঁ, চাই আছোঁ আৰু ভিডিঅ'টো চাই থাকিব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি কাৰ বাৰ্থডে? কাৰ বাৰ্থডে আজি? মোৰ বুলিব। আমাৰ বাৰ্থডে গাৰ্ল। আমি মন্দিৰত যাই আছোঁ। কিয় যাম কচোন মন্দিৰত? জন্মদিন আছে। মন্দিৰত নতুনকৈ ৰং কৰিছে ৱালত। মন্দিৰ পালোৱে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমাৰ সৰু যাই আছে, চা সৰু আমাৰ বাৰ্থডে গাৰ্ল। ফাইনেলি আমি মন্দিৰ পালোঁ আহি। এতিয়া ভিতৰত সোমাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিতৰৰ সকলো বস্তু দেখুৱাই থাকিম। আজি সেৱা লোৱা নাই, ল'ম আৰু আপোনালোকক দেখুৱাই আছোঁ। মন্দিৰৰ কাষৰ পুখুৰীটোত কাছ দেখা পোৱা যায়, কিন্তু এতিয়া বৰ্তমান ওলোৱা নাই। ওলালে আপোনালোকক দেখুৱাব পাৰিলোঁ হয়। সৰু বাৰ্থডে আমি আজি চাহ খাব যাই আছোঁ মন্দিৰত। সৰু মাইনাৰ জন্মদিন উপলক্ষে মোৰ মাতটো ভাঙি আছে চৰ্দিৰ কাৰণে। চাহ খাবলৈ আহিছোঁ, এতিয়া চাহ খাব বহি আছোঁ। হাই বুলি মেল, অকণি মেল। বানবাতি দিছে, চাহ দিব। মোবাইলটো ভাঙিলি হয়। মোক দিছি Happy Holi! Happy Holi! Happy Holi! Ali happy Holi! Ali happy Holi! Ali happy Holi!
মন্দিৰত সেৱা ল'লোঁ, নিমালি ল'লোঁ। এতিয়া বহি আছোঁ, প্ৰসাদ দিব। প্ৰসাদ দি ঘৰলৈ যাম। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। আমাৰ বাই ভিডিঅ'টো আপোনালোকে যদি চাইছে লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। হেপী হলি, হেপী হলি। No, 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 no. এতিয়া আমি মন্দিৰৰ পৰা ঘৰলৈ আহি আছোঁ আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি আপোনালোকে হয়তো ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগিছে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আৰু সকলোকে ফাকুৱাৰ বহুত বহুত শুভকামনা থাকিল। লগতে ফাকুৱাৰ দৰে সকলোৰে জীৱনবোৰ ৰঙীন হওক তাৰে কামনা কৰিলোঁ। বাই বাই।